আমাৰ BPF দল হিচাপে অহা 25 তাৰিখৰ পৰা এই ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখৰ পৰা ডিষ্ট্ৰিক্ট ৱাইজ আমি মাছ ৰেলী লৈছোঁ এই মাছ গেডাৰিং প্ৰগ্ৰাম লৈছোঁ দলৰ পৰা তেতিয়া আমি গম পাম কোনটো সমষ্টিত আমি দলে কিমান ষ্ট্ৰং যেনিবা কচেগাঁও সাব ডিভিজন হিচাপে আমি একবাৰ ৰেলী কৰিব 25 তাৰিখত ইয়াৰ পিছত পৰ্বতজৰাত কৰিব ইয়াৰ পিছত কোকৰাঝাৰ কৰিব ইয়াৰ পিছত খাজলগাঁও বিজনী এনেকুৱা 10টা জিলা হিচাপে আমি একদিন সময় লৈ পেলাই মাছ গেডাৰিং কৰি ৰেলী কৰিব বিচাৰিছে তেতিয়াই মই গম পাম যে কোনটো সমষ্টিত BPF-এ জিকিব পৰা অৱস্থাত আছে এতিয়া মই ক'ব নোৱাৰে যে সব সমষ্টিত আমি জিকিব পাৰে সেই আজিৰ দিনত মই এইটো ক'ব নোৱাৰে মুঠতে মই ৰেলী কৰি চাম তেতিয়া মই গম পাম যে এই সমষ্টিত আমি জিকিব পাৰোঁ